আৰে ৰ'ব ৰ'ব ক'ত পলাইছে? আজি আপোনালোকে বিচাৰি থকা এটা বৰ সুন্দৰ ৰেচিপি লৈ আহিছোঁ। অলপ দিনৰ আগতে মোৰ ভাইৰেল হোৱা ৰেচিপিটোত বহুতে কমেণ্ট কৰিছিলে, পাৰে যদি আটাৰে বনোৱা গ্লাছিক বা ৰুটি বা পৰাঠাৰ ৰেচিপি লৈ আহিবচোন। আৰু বহুদিনৰ পৰা সেইটোকে বনাবলৈ যত্ন কৰি আছিলোঁ। অৱশেষত যেনিবা ছাকচেছ হ'লোঁ, মানে বস্তুটো বনাব পাৰি গ'লোঁ। গতিকে দেৰি নকৰি আপোনালোকৰ বাবে ভিডিঅ'টো লৈ আহিলোঁ। আৰু যি টি ভিডিঅ'টো দিব নোৱাৰোঁ, নহ'লেতো আপোনালোকে গালিহে পাৰিব। মানে লাগি গ'লে যিহেতু নষ্ট হোৱাটো বেয়া কথা, নষ্ট হৈ গ'লে সকলোৰে বেয়া লাগে। সেইকাৰণে মই একেবাৰে পাৰফেক্ট ৰেচিপি এটা লৈ আহিছোঁ। আৰু চাওক, মই এতিয়া 1 কাপ আটা লৈ লৈছোঁ। ময়দা বুলি নাভাবিব দেই, আটা লৈছোঁ। আৰু লৈছোঁ অকণমান সোৱাদ অনুযায়ী নিমখ, আৰু ধুনীয়াকৈ তাতে অলপ পানী ঢালি দিছোঁ। পানীটো মই গোটেইখিনিয়ে ঢালি দিছোঁ, কাৰণ মই অলপ দিনৰ পৰা এইটো কামত লাগিয়ে আছোঁ। যিহেতু আন্তাজটো হৈ গৈছে, সেইকাৰণে মই মোৰ জোখত পানী ঢালি দিলোঁ। আপোনালোকে অলপ অলপকৈ পানীটো ঢালিব, বেছি পনীয়া হ'লে কিন্তু বেয়া হ'ব। মই কিমানটো জোখত ৰাখিছোঁ নিশ্চয় ধুনীয়াকৈ ধৰিব পাৰিব। অলপ লাহে লাহে বাৰু ওচৰৰ পৰা মই দেখাই দিম। আৰু তাতে দি লৈছোঁ এটা ডিম। মেইন মানে প্ৰব্লেমটো এইটোতেই হ'ল, ডিমটো নিদিয়াৰ কাৰণে লাগি লাগি যায় আৰু উঠাব নোৱাৰোঁ, লাষ্টত নষ্ট হৈ যায়। ভাবিলোঁ এবাৰ ডিমটোকে দি চাওঁচোন, কিন্তু ডিমটো দিয়াৰ পিছত একেবাৰে কামটো হৈ গ'ল আৰু সফল হ'লোঁ। সেইকাৰণে আপোনালোকৰ বাবে লৈ আহিলোঁ। আৰু অকণ পানী দি পুনৰ এনেদৰে অলপ সময় ফেটি ল'লোঁ। অলপ সময়ৰ বাবে এনেদৰে ফেটি থাকিব, তেতিয়া খাবলৈও ভাল হ'ব, কোমল হ'ব আৰু ফুলি উঠিব। ফুলি উঠিলেহে ভাল লাগে নহয় জানো? আৰু ফুলি থাকিলে যে মোৰ বনাই পেলাই ভাল লাগে। আৰু দেখিছে কিমান পনীয়া কৰিছোঁ মই। আৰু এতিয়া এটা মগত ভৰাই লৈছোঁ। মগত ভৰাই লোৱাৰ কাৰণটো কি জানেনে? মানে কি হয়, জাৰ বা মগত ভৰাই লৈছোঁ, নহ'লে হেতাৰেদি আনোতে গোটেই ষ্ট'ভটো লেতেৰা হৈ যায় পৰি পৰি। সেইকাৰণে তেনেকৈ লৈছোঁ। আৰু অকণমান অইল দি পেলাই ধুনীয়াকৈ ব্ৰাছ কৰি এখন কাপোৰ বা টিচু হ'লেও হ'ব মচি দিছোঁ। তাতে এতিয়া জাৰেদি মই এনেদৰে পেষ্টখিনি দি দিছোঁ। আৰু এনেদৰে ঘূৰাই ঘূৰাই পেলাই বহল কৰিলেও হ'ব। মই ননষ্টিকৰ কেৰাহী লৈছোঁ আৰু ইণ্ডাকশ্যনতে বনালোঁ। আপোনালোকে গেছতো বনাব পাৰে, য'তে সুবিধা হয়। আৰু মানে কি হয়, পাকঘৰত অকণমান দিগদাৰ হয় দেখুৱাবলৈ, সেইকাৰণে ইণ্ডাকশ্যনটো য'তে ত'তে ফিট কৰি ল'ব পাৰি। আৰু কেমেৰাৰ কাৰণেও সুবিধা হয়, সেইকাৰণে মই ইণ্ডাকশ্যনতে বনাই দিলোঁ। আৰু দেখিছেনে কিমান ধুনীয়াকৈ উঠি গ'ল? তাত অকণমান অইল দিছিলোঁ বাৰু মই। আৰু চাওকচোন কি ভাল লাগে এনেদৰে উঠি গ'লে, একেবাৰে পাতল হৈছে। আৰু এনেদৰে লাহে লাহে হেঁচি থাকিব, দেখিছেনে কিমান ধুনীয়াকৈ ফুলি উঠিছে। আৰু এনেদৰে ফুলি উঠিলে বহুতেই ভাল লাগে। আপোনালোকে এই ৰেচিপিটো সহজতে ঘৰতে বনাব পাৰিব। মোৰ ৰেচিপিবোৰ আপোনালোকে ক'ৰ পৰা চাই কমেণ্ট কৰিবচোন। আৰু চাই পেলাই যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কিন্তু। আজিৰ ভিডিঅ'টো ইমানতে মই সামৰিছোঁ। আপোনালোকৰ জীৱনৰ বহুমূলীয়া সময়খিনি দি পেলাই মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক মানে বহুতেই বেছি ধন্যবাদ। সকলো ভালেই থাকক। আৰু চেনেলটো ফ'ল' যদি কৰা নাই তেনেহ'লে কৰি থ'ব। অকল ৰেচিপি ভিডিঅ'ই নহয়, মোৰ চেনেলটিত আপোনালোকে বহু ধৰণৰ ভিডিঅ' পাব, মনোৰঞ্জনৰ ভিডিঅ' পাব, ৰেচিপি ভিডিঅ' পাব, আৰু যে কটকী ভিডিঅ' পাব ঠিকেই নাই। গতিকে ফ'ল' কৰি থোৱাটো একদম ভাল কথা আৰু আপোনালোকৰ বাবে। হ'ব দিয়ক, আহিছোঁ দেই আজিলৈ, বাই বাই।